হেল্ল' এভৰিৱান, সকলোকে ৱেলকাম জনালোঁ আমাৰ ইউটিউব চেনেল জানি ইণ্টেৰিয়াৰ্ছ এণ্ড কনষ্ট্ৰাকশ্যন। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ, য'ত মই আজি আপোনালোকক ইনফৰ্মেশ্যন দিম ৰিগাৰ্ডিং PU পেইণ্ট। এইটো আমাৰ এণ্ট্ৰেঞ্চৰ যোনটো মেইন গেট, সেইটো আমি আউটছাইড লেয়াৰটো আমি ইয়াতে PU পেইণ্ট কৰিছোঁ। একচুৱেলি PU পেইণ্টটো হয় কেনেকুৱা আৰু এইটোৰ প্ৰচেছ কি কি। যদি PU পেইণ্ট কৰাব মন আছে তেতিয়াহ'লে আপোনালোকে প্ৰথম প্লাইৰে ষ্ট্ৰাকচাৰটো বনাব লাগিব, এণ্ড দেন দ্য আউটাৰ লেয়াৰটো আমি MDF প্লাইৰে পেনেলিং কৰিব লাগিব। আৰু PU পেইণ্টৰ যদি ফিনিচিংটো লাগে তেতিয়াহ'লে ফাৰ্ষ্ট কাম আমি ইয়াতে চেণ্ডিং কৰিব লাগিব। যিমান পাৰোঁ ভালকৈ আমি ইয়াতে চেণ্ডিং কৰিব লাগিব, এণ্ড আফটাৰ ডেট আমি ইয়াতে ছেকেণ্ড কাম আমি ইয়াতে ইপক্সি কৰিছোঁ। একচুৱেলি ইপক্সিটো আমি হাতেৰে কৰা নাই, এইটো আমি মেচিনেৰে কৰিছোঁ। এণ্ড আফটাৰ ডেট আমি আকৌ চেণ্ডিং কৰিছোঁ। চেণ্ডিং কৰাৰ এইটোৱে কাৰণ, আৰু এটা ইনফৰ্মেশ্যন দিব বিচাৰিছোঁ। আমি ইয়াতে এছিয়ান পেইণ্টছৰ ইপক্সি পায় আৰু এটা আইকাৰ বুলি আছে কোম্পানী, সেইটো পায়। আমি একচুৱেলি ইয়াতে আইকাৰ ইপক্সিটো ইউজ কৰিছোঁ, কাৰণ আইকাৰ ইপক্সি ইউজ কৰিলে যোনটো কাঠৰ এটা মইষ্ট থাকে সেই মইষ্টটো ওলাব নোৱাৰে, এণ্ড দেন ফিনিচিংটো বহুত ভাল হয়। আৰু আপোনালোকে চাব পাৰিছে আমাৰ ইয়াতে ফিনিচিংটো বহুত ধুনীয়া আহিছে। এইটো জাষ্ট ফাৰ্ষ্ট কোট হয়। আৰু ফাৰ্ষ্ট এপক্সি মাৰাৰ পিছত আমি আকৌ চেণ্ডিং কৰোঁ। চেণ্ডিং কৰাৰ পিছত আমি আকৌ আমি ছেকেণ্ড কোট এপক্সি মাৰোঁ। তাৰপিছত আকৌ চেণ্ডিং হ'ব। হোৱাৰ পিছতহে আমি ফাৰ্ষ্ট লেয়াৰ অফ কালাৰ বহাম। আৰু ফাৰ্ষ্ট লেয়াৰ অফ কালাৰটো আমি পূৰা লাৰ্জ পাৰ্টত বহাব নোৱাৰি। এইটো যিমান পাৰি সৰু সৰু পাৰ্ট কৰি কেনে আমাৰ সেই কালাৰ কোডটো বহাব লাগিব। আৰু ছেকেণ্ড কথা, আপোনালোকে যদি এছিয়ান পেইণ্টছৰ কৰায় আৰু যদি আইকা, দুটা কোম্পানী আছে PU পেইণ্ট কৰাবৰ কাৰণে। যদি আপোনালোকে এছিয়ান পেইণ্টছৰ কৰায় সেইটোত আপোনাৰ এপ্ৰক্স 95% ৰয়েল লুক আহে, আৰু যদি আইকাৰ কৰায় তেতিয়াহ'লে সেইটোত পূৰা 99% ৰয়েল লুক আহে। আৰু আপোনালোকক মই আৰু এটা ইনফৰ্মেশ্যন দিব বিচাৰিম যে আপোনালোকে যদি PU পেইণ্ট কাম কৰাম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে ভাবি লওক আপোনালোকৰ পাৰ স্কুৱেৰ ফুট যদি গুৱাহাটী হয় তেতিয়াহ'লে 260 পৰা 280 ৰুপিজ লয়, আৰু যদি গুৱাহাটীৰ বাহিৰত হয় তেতিয়াহ'লে 280 পৰা 300 লয়। আৰু আমাৰ যোনকেইটা মিস্ত্ৰী আছে আমি সেইবিলাক হাই স্কিল লেবাৰ হয়, আৰু আমাৰ কাম আপোনালোকক, আৰু মই ইয়াৰে আগৰ ভিডিঅ'ত মই আৰু যোনবিলাক ভিডিঅ' মই আপলোড কৰিম, মই আপোনালোকক PU কামৰ বিষয়ে বহুত ভিডিঅ' আপলোড কৰিম আৰু আপোনালোকক মই ইনফৰ্মেশ্যন প্ৰভাইড কৰিম। যদি আপোনালোকৰ এইটো ভিডিঅ'টো ভাল লাগিছে তে আপোনালোকে আমাক লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু যদি এনেকুৱা কাম কৰাবলৈ মন আছে তেতিয়াহ'লে আমাৰ নাম্বাৰ তলত দিয়া আছে, আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে। আমি গুৱাহাটী, নগাঁও, যোৰহাট, অল অভাৰ আছাম আমি ছাৰ্ভিচ প্ৰভাইড কৰোঁ। আমি অনলি PU পেইণ্ট কাম নকৰোঁ, আমি অল ইণ্টেৰিয়াৰ কাম কৰোঁ। থেংক ইউ।